স্বাগতম জনাইছোঁ মোৰ নতুন চেনেল ব্লগ ইন আছাম আমাৰ পাহাৰলৈ। ঘৰলৈ উঠিবলৈ চেষ্টা কৰিম। বাপৰে প্ৰথমবাৰ টঙিঘৰত উঠিছোঁ দেই। এটা দেখিছোঁ মেথুনটোৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছোঁ। ভাই জলদি কৰ। কি তই ঝাৰু বনাবি নেকি? ধৰা তুমি ধৰা, আমি পুৰি খাম। কেঁচাই খাব নোৱাৰিবা, এনেকৈ একাষৰীয়া কৰি থাকিলে নহ'ব আকৌ বাৰে প্ৰতি। একাষৰীয়া কৰিছা বুলি আৰু বাৰে বাৰে একাষৰীয়া নকৰিবা। আমাক চেনেলটো পটককৈ নলিয়াবা, আমি চাব লাগিব। পাইছা নেকি? এই পাই গ'ল, এই পাই গ'ল। উঠিলে ভিতৰত মাজত বহুত এক্সপিৰিয়েঞ্চ আছে যেন লাগিছে দেই নীলোৎপলৰ। নীলোৎপলৰ হ'বলগীয়াই, কিন্তু কপাল লৈ আহিব আৰু দেই, ইমান ধুনীয়া এক্সপিৰিয়েঞ্চ থকা নাই। কেঁকুৰা ধৰি আনিছো। এইটো গৰৈ মাছ। কি সোমালে চকুত? কি সোমাই গ'ল? বোকা মইতো পিছে কাৰণে মই দুলিয়াই দিলোঁ আকৌ। এই বোকা লাগিলে নেকি হেৰিয়ত? এই কেঁকুৰাটো চব আনি মই থৈ দিম দে। এইটো গৰৈ নে চেঙেলী? এইটো কেঁচা খাবি নি? বাকী দুটা পাইছোঁ আমি পুৰি খাম দেই। আমাৰ একাষৰীয়া কৰিলে নহ'ব বাৰে প্ৰতি। কেঁকুৰাটো খাই দিলে কেঁচা কেঁচাই। মোৰ বাসন্তীখন অলপ আগত আছে, সেইখন আনিবলৈ যাব লাগে। সেইখন লৈ এতিয়া যাবগৈ লাগে আৰু। তো কি জাৰু বুটলি আনিলে নে কিনো? এই জাৰু লৈ আহিলোঁ। মাছো পালোঁ, মাছ জাৰু মাছ তুমি আমি মাছ ধৰিছিলোঁ। জাৰু পালোঁ। জুইশলা নাপালোঁ, জুইশলা একাষৰীয়া কৰি দিলে। আমাৰ মানুহকেইটা একাষৰীয়া যে, সেইবাবে আমি এতিয়া এইটো বাহিৰতে জুইশলা ক'ৰবাত বিচাৰি পেলাই খামগৈ আৰু।